ফুলেশ্বৰী বাইদেউ কি কৰিছেনো বহি? বোপা কিনো কৰিবা বতৰটো এয়া বৰষুণহে পৰিছে চিৰিচিৰিকে বহি আছো আৰু এনেই ঠাণ্ডাতে। তুমি কোনফালে আহিলা? মই দোকানৰ পৰা আহোঁগে বস্তু কেইটামান বোলে আছে। মই পাহৰিছিলো আপুনি নাতিটোৱে মেট্ৰিক দিয়া নাই জানো এইবাৰ? কেনেকুৱা হৈছে বা? উপায় মেট্ৰিকৰ কথানো কি ক'বা আৰু এইবোৰ চৰকাৰে জানো কি খেল খেলিছে আৰু ল'ৰা ছোৱালীবোৰৰ জীৱনৰ লগত। আজি বোলে ইটো পৰীক্ষা কেঞ্চেল, কালি বোলে ইটো পৰীক্ষা আকৌ পেপাৰখন ফাদিল হ'ল, আমুকহে তামুকহে এইবোৰ মোবাইলত কালি হেৰিয়ে দেখাইছিলে আমাৰ হেৰি বোৱাৰীয়ে। মই বোলো এইবোৰ মোৰ আগত নুলিয়াবি উপায়হঁত কিনো এইবোৰ আৰু চাবি একেখিনিকে কথাকে টিভিটো দিব মোবাইলটো দিব ল'ৰা ছোৱালীবোৰক শেষ কৰিছে আৰু দেই। নাপায় নহয় নাপায় ল'ৰা ছোৱালী এতিয়া ল'ৰা ছোৱালী যোনটো ভাল সেইটোও বেয়া হ'ব। এতিয়া বেয়াটো বেয়াই সিটো এনেও নপঢ়ে, ভাল ল'ৰাটো ভাল বা ছোৱালীজনী সিহঁতৰ পঢ়াৰ যিটো মন আছিলে সেইটোও নাইকিয়া হ'ব। এতিয়া এনেকে হ'লে কেনেকেনো হ'ব বাৰু? আমিনো কি কৰিব আৰু সৰু মানুহ চৰকাৰ ভগৱানৰ ওপৰতে কথা আৰু এতিয়া আমি কৈ লাভ নাই। হেৰি মই ভাইটিহঁতৰ ঘৰৰ পৰা আহোঁগে অকণমান আগফালে পিছফালে মন কৰিবি ভিতৰডালতে সোমাই ৰিলচ সোপাকে বনাই নাথাকিবি তই। আজিকালি এইবোৰ বোৱাৰীবোৰ কথা ক'লে নুশুনে অকল ভিতৰতে সোমাব ৰিলচ সোপা বনাব। আগফালে পানীটোপা উঠিছে বোলো অকণমান চাওঁচোন সেইটো সিহঁতৰ মাথাত নেখেলায়। ছাগলীয়ে গোটেই খাই টকলো গৈ পেলালে পানী ভাইটি বোলো ভাইটি ঘৰত আছে নে? মানুহজনো নাই আছে নে জানো পাই দুইজনী। A few moments later. বহি আছো ভাইটি বহু সময় হ'ল আপোনালোকলে ৰখি থাকোতে মানুহজনো এটাও নাই ঘৰখনত। মোৰ পানী লাগি যায় আৰু কি কৰিবি এয়াহে বতৰটো ডাৱৰীয়া ভালে কৰিছে শুই থাকিব লাগে। মই আকৌ অকণমান বোলো তামোল এখন খাওঁগে বুলি ওলাই আহিলো। ভাল কৰিলা ছোৱালীজনী ভিতৰত আকৌ ৰিলচ বনায়ে থাকে। মইনো বোলো ঘৰত অকলে অকলে কি কৰিম ওলাই যাওঁ গাঁৱলৈকে আপোনাৰ ওচৰলৈকে আহিলো আৰু। ভাত মুঠি খালে নাই ভাইটি? খালো কিহেৰে ধৰিলে? মাটি দাইল আলুৱে অমিতাই ভাজি তাতে জলকীয়া নিমখ তেল লৈ আৰু খালো আৰু ভাজিকা মাছ পুঠি বুলিবলেতো নাইকিয়া হ'ল নাই বিল আজিকালি জকা বিলটো কোনো নাপায় নহয়। মইনো বুলিবান মেলি ক'ত অকলে পাম সেইকাৰণে যিয়ে পাইছো তাই আগতে এমুঠি খাইছো আৰু। আমাৰ আকৌ সেই ভাত বনোৱাই নাই বোৱাৰীয়ে। এনেকুৱা বোৱাৰীয়ে সেইজনী সেইটো কাৰণে মই বোলো ইয়াৰ পৰা এবাৰ কাটি লওঁগে তাৰপৰা এতিয়া বনাইছে নে নাই বনোৱা নাজানো। সেইজনী বোৱাৰী লচক গনি পচক গনি সুবিধা গনি তাই নকব বোৱাৰীৰ কথা নকব। তামোলখনকে খোৱা হয় মোৰ এখন খুন্দো দে তামোলৰ যিহে দাম গছত আমাৰ গছ আছে যে গুটি নাই বজাৰৰ পৰা বোলো 20 টকা দিলে 4টা তামোলহে দিয়ে। 20 টকা 4টা নিদিয়ে কেজে কৰি আনিব লাগে। 2 দাম 10 টকা দিলে তামোল 2টা দিয়ে। মানুহৰ ঘৰে ঘৰে গ'লে তামোল নাই। পুঁজি খোৱাতকে বজাৰৰ পৰা যদি এটাকো দুফাল কৰি দিয়ে তাৰ এফালকে হ'লেও আজি খালেহে হ'ব। উপায় নাইকিয়া হ'ল তামোলখন নাখালেও আকৌ মুখখন বৰ মিঠা মিঠা লাগি থাকে নহয়। ভাতকেইটা খাই তামোলখন নাখালে নালাগে নহয়। নালাগে আজিকালিও আহিবা আহি থাকিলে মানুহ ভালে পাওঁ। মানুহে লক্ষী নহয় জানো? মানুহৰ ঘৰত মানুহে 100 ফুট কৰিব লাগে। যি ঘৰ মানুহৰ 100 ফুটৰ ঠাইত 100 ফুট নকৰে সেইখন গাছ বুলি কয়। হেৰি বাকী আপোনালোকৰ এইবোৰ কিবা কিবিবোৰ লাগিছে জানো? আমাৰ সেই এইবোৰ কিবা জাতিলাও এজোপা হৈছিলে সেইজোপাও একো বান্দৰে আগটো ছিঙি লৈ গ'ল। এতিয়া একো এটা নোহোৱা হ'লেও বাৰীখনত কিনো হ'ল জানো মানুহৰ চকুৱে পৰিলে কি হ'ল নাজানো আৰু একো এজোপা নোহোৱা হ'ল নহয় ঘৰখনত। মোৰ এই জাতিলাও লাগিছে
নাই যদি পাচলি নিবি আকৌ এসাঁজৰ খাবিগৈ এদিন তাকে নিব লাগিব আৰু বোৱাৰীজনীকে পঠিয়াম এইবোৰ বোৱাৰীবোৰ নাহেও ওলাই পঠিয়ালেও নাহেও কোনো আজিকালি বোৱাৰী হেৰি ৰাজকুমাৰী গাখীৰতি মই শুনিছে আপোনালোক নাই ফুলা ৰুছে যে বিহুত লাগিবই যে ক'ৰপাত ওলাইছে বিহুটো পালেহি নহয় হ'লেও আগৰ নিচিনা এতিয়া মানুহবোৰ আগতে হোৱালে কেনেকুৱা এতিয়া ইমান ফূৰ্তি ফাৰ্তাবোৰ নাই নহয় নাই আজিকালি মেলিতে পিঠা পিঠাই সান্দহ পিঠাই চিৰা পিঠা আমি আগত ঢেঁকী বাৰটা মাৰোঁতে সাত কল এনেকৈ সান্দহগুৰি খুন্দাই আজিকালি মানুহে গমেই নাপায় গমেই নাপায় হেৰি দোকানৰ পৰা বজাৰৰ পৰা পিঠা কিনি আনিব ঘৰত বনোৱা নিয়মেই নাই আগতো মিক্সি নে কি খাব ওলালে নহয় ঢেঁকী পিঠা খুন্দা আজিকালি ঢেঁকী শব্দতে আপুনি শুনিবলৈ নাপায় নাই নাই আমাৰ দিনটো বৰ ভাল সঁচাকে আপুনি আকৌ বৰ ধুনীয়া বিহু নামো গায় নহয় গাওঁ বিহু গাওঁ নাম এটা গাওঁ এতিয়া শুনাই তই আপোনাৰ মুখেদি বহুতে শুনাও না বিহু গান বিহুৱতী চৰায়ে কৰে বিহু বিহু কৰে বিহু বিহু ইয়া মানুহ বিহু খাব যায় মনিয়াই সুধে বেৰি বেৰি সুধে বেৰি বেৰি সৰুকে গৈ ঠাই আই মাছে কলিজা খালে হেৰলা হৰি বোকাই বাটে কলিজা দিনৰ চাৰি পৰত ফুৰিবলৈ নিদিয়ে মতা বৰখীয়া বতা ওলাই আহিলো অকমান ভাল লাগিলে মনটোতে ফূৰ্তিও কৰিলো বহুত দিন ওলাও অহা এতিয়া মই ঘৰলৈকে যামগৈ আৰু কৃষ্ণ যাবা আমাৰ ফালে এপাক যাম এই মাজে সময় আহিবা গাড়ী এখনত গোটেই খালে খালে গোটেই নদন বদন হৈ আছে আমাৰহে এইবোৰ বোৱাৰী মন কাত মোৰ এতিয়া বয়স আহিছে আৰু বয়সৰ লগে লগে এতিয়া মনটো দুখ কৰিব যাওঁ ঘৰৰ পৰা আহিলোঁ বহুত দিন যোৱাও নাছিলোঁ বুঢ়ীজনীও খা খবৰ এটা ল'লোঁ আমাৰ বোৱাৰীয়ে জানে এতিয়া এইবোৰ বাৰী সেইটো দেখিছেনে লোকৰ মোগোৱা মুৰ্গী সেইটো লোকৰ কুকুৰাবোৰ হেৰি কৰি আছে দেখিছোঁ তাই গমেই নাপায় বোৱাৰীজনী কি কয় ভিতৰখনতে সোমাই মই কৈ থৈ গ'লোঁ তাইক বাহিৰলৈ চাবলৈ না এইবোৰ ধান্দা